আজি ৰৌ মাছৰ কালিয়া বনোৱা হওক। এয়া মই আদা নহৰু কেইটামান শুকান জলকীয়া ফ্ৰাই কৰি লৈ পেষ্ট কৰি লৈছোঁ। আৰু এতিয়া এটা বলত আদা নহৰু পেষ্ট অকণমান নিমখ হালধি অকণমান মিঠাতেল অকণমান হোৱাইট ভিনেগাৰ দি পেষ্টটো বনাই লৈ তাৰপিছত মাছখিনি সানি মেৰিনেট কৰি আধা ঘণ্টা সময় থৈ দিম। এতিয়া মই এটা কেৰাহীত এখিলা তেজপাত আৰু মিঠি গুটি অকণমান দি পিঁয়াজখিনি ফ্ৰাই কৰি লৈছোঁ। এয়া দিছোঁ আদা নহৰু বটা, নিমখ হালধি, এয়া জিৰা পাউডাৰ আৰু আপোনালোকে জলকীয়া গুড়িও দিব পাৰে। এইখিনি সুন্দৰকৈ ভাজি ল'ব লাগিব। একে তেলখিনি এনেকৈ বিৰিঙি যোৱালৈকে ভাজি ল'ব লাগিব। এতিয়া এয়া দিছোঁ পিঁয়াজ পিচি পেলাই মিক্সিত গুড়ি কৰি লৈছোঁ। পিঁয়াজ এইখিনি ধুনীয়াকৈ ভাজিব লাগিব। এইখিনি ভালকৈ ভাজা হোৱাৰ পিছত এনেকৈ তেল বিৰিঙি অহাৰ পিছত এতিয়া দিছোঁ এয়া বিলাহী পেষ্ট কৰি লৈছোঁ আৰু এইখিনিও ধুনীয়াকৈ ভাজিব লাগিব তেল বিৰিঙি অহালৈকে। এতিয়া গেছৰ ফ্লেমটো একেবাৰে কমাই দিলোঁ আৰু চিমত দি দিলোঁ আৰু এতিয়া দিছোঁ এয়া 2 চামুচ দৈ মই ভালকৈ ফেটি লৈছোঁ। ধুনীয়াকৈ ফেটি পেলাই 2 চামুচ দৈ আৰু এইখিনি এতিয়া গেছটো এতিয়াই বঢ়াব নালাগে। যেতিয়া অকণমান উতলিব সিজিব তেতিয়াহে আৰু গেছটো বঢ়াব লাগে, নহ'লে দৈখিনি ফাটি যাব পাৰে। এতিয়া এই দৈখিনি দিয়াৰ পিছত ধুনীয়াকৈ যেতিয়া তেল বিৰিঙি আহিছে ধুনীয়াকৈ ভজা হৈ গৈছে, এতিয়া অকণমান পানী দি দিম। এনেকৈ তৰকাৰীখন উতলাৰ পিছত এয়া মই অলপ পিঁয়াজ এনেকৈ ৰঙচুৱাকৈ ভাজি থৈছিলোঁ সেইখিনি দি দিম। এইখিনি দিলে খাবলৈও ভাল হয়, মুখত বাইটটো আহিলে পিঁয়াজৰ খাবলৈ ভাল লাগে আৰু। এতিয়া মাছখিনি দি দিছোঁ। মাছখিনি দিয়াৰ পিছত অকণমান ভালকৈ উতলিব লাগিব। হৈ গৈছে। নমোৱাৰ আগে আগে এচামুচ ঘিউ দি দিছোঁ আৰু অকণমান ধনিয়া পাত দি দিছোঁ। অকণমানহে আছিল, ধনিয়া পাতো ইমান নায়েই। ৰৌ মাছৰ কালিয়া। আচলতে ৰৌ মাছতকৈ ঢেকেৰা মাছৰ বেছি ভাল হয়।